মানাহত উপস্থিতি বিটিআৰ প্ৰধান প্ৰমোদ বড়ো উদ্যানৰ বিষয়াসকলে সৈতে আলোচনাত মিলিত আজি দিনৰ ভাগত বিশ্ব ঐতিহ্য ক্ষেত্ৰত মানাহ ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হয় বিটিআৰ প্ৰধান প্ৰমোদ বড়ো বিটিআৰ প্ৰধানজনে মানাহ ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হৈয়ে উদ্যানখনৰ সঞ্চালক অমল কুমাৰ শৰ্মা উদ্যানখনৰ বাঁহবাৰী কাৰ্যালয়ৰ বন বিষয়া বাবুল ব্ৰহ্ম আদিকে ধৰি প্ৰায় সংখ্যক বিষয়াৰ উপস্থিতিৰ উদ্যানখন পৰিদৰ্শন বঙলাত এক বৈঠকত মিলিত হয় অনুষ্ঠিত এই বৈঠকত বিটিআৰ প্ৰধানজনে মূলত উদ্যানখনৰ পৰ্যন্ত আৰু কৃষি বিষয়ৰ ওপৰত আলোচনা কৰা বুলি জানিবলৈ দিয়ে আনহাতে বৈঠকৰ অন্তত সাংবাদিকক কয় মানাহৰ বেকী নৈৰ অবৈধ খননৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ কথা উল্লেখ কৰে পৰ্বতজোৰাৰ পৰা ভৈৰৱ কুণ্ডলৈ যোৱা অবৈধ বেট খননৰ সাৰ্ভে চলি থকা হৈছে যদি কোনোবা বেট খল আছে তালৈ ব্যৱস্থা গ্ৰহণ কৰা হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যানখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিবলৈ কিছুমান পৰিকল্পনাত হাতত লোৱা হৈছে বুলি কয় বিটিআৰত শান্তি প্ৰতিষ্ঠা কৰা হ'ব টেট দিয়াসকলে বহুতে চাকৰি পোৱা নাই আৰু টেট পাছ কৰাসকলেও বহুতে চাকৰি পোৱা নাই চৰকাৰৰ হাতত যিখিনি পোষ্ট আছে সেইখিনিহে চাকৰি পাব বিটিআৰত যিখিনি ভেকেণ্ট পোষ্ট খালী আছে ফুলফিল কৰিবলৈ বিভিন্ন প্ৰকাৰৰ কাম কৰি আছে ST আৰু SCৰ এনেকুৱা টেটৰ চিন্তা কৰা নাই আমি চিন্তা কৰিছোঁ ভাৰ্নেগলৰ মিডিয়াম যিখিনি আছে সেইখিনি আমি বচাই ৰাখিব লাগিব সেইকাৰণে বড়ো মিডিয়াম আৰু অসমীয়া মিডিয়ামৰ কাৰণেহে আমি চিন্তা কৰি আছোঁ বাক্সা হালবাৰীৰ পৰা ৰঞ্জিত চৰকাৰৰ ৰিপৰ্ট প্ৰতিদিন লাইভ টুৰিজিম আৰু এগ্ৰিকালচাৰৰ এটা আলোচনা হৈছে তো আমি এতিয়া খেতিৰ সময় আহিছে লাহে লাহে খেতি কেনেকৈ কৰিব পাৰে সেইবিলাক কাম আৰম্ভ কৰি আছোঁ স্যার বেকিনৰ যিটো অবৈধ খনন চলে যাৰ কাৰণে স্যার বহুত গৰাখহনীয়া হোৱাৰ দাবী উত্থাপন কৰা যায় যিমান অবৈধ খনন আছে ইয়াৰ ওপৰত একশ্যন লোৱা হ'ব কাকো এৰি দিয়া নহ'ব আৰু স্যার ইতিমধ্যে স্যার মানাছত স্যার বহু বেদখল হৈছে স্যার মাটি স্যার কি ক'ব যিখিনি বেদখল আছে ইটো পূৰা ছাৰ্ভে এটা চলাই আছে নট অনলি মানাছ আপোনাৰ মানে পৰ্বতজোৰাৰ পৰা ভৈৰৱকুণ্ডলৈকে যিখিনি বেদখল চলি আছে প্ৰত্যেকটো বেদখল এৰিয়াত ছাৰ্ভে চলি আছে ইয়াত মানে যিখিনি বেদখল আছে এই বেদখলৰ ওপৰত একশ্যন লোৱা হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ কোনো ডেভেলপৰ কোনো পৰিকল্পনা আছে মানাহ ৰাষ্ট্ৰীয় উদ্যানটো ইণ্টাৰনেশ্যনেল লেভেলত লৈ যোৱাৰ কাৰণে কিছুমান পৰিকল্পনা কৰা হৈছে ইয়াৰ কাৰণে আজি দিল্লীৰ পৰাও কিছুমান এক্সপাৰ্ট আহিছে আমি আলোচনা কৰি আছোঁ আৰু 1-2 বছৰৰ ভিতৰতে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মানে গোটেই ৰূপটো সলনি হৈ যাব স্যার ইতিমধ্যে স্যার NLP যি ওপৰত কি ক'ব স্যার ইয়াৰ ওপৰত পুলিচে সম্পূৰ্ণ নজৰ ৰাখি আছে আৰু আমি সামাজিকভাৱেও বা চৰকাৰৰ পৰাও তেখেতসকলক আহ্বান কৰিছোঁ তেনেকুৱা কামত কোনো লিপ্ত হ'ব নালাগে কাৰণ এতিয়া মানুহে শান্তি বিচাৰিছে চবে নিৰাপত্তা বিচাৰিছে আৰু সকলো আগবাঢ়ি যোৱাটো বিচাৰিছে ডেভেলপমেণ্ট হোৱাটো বিচাৰিছে গতিকে এতিয়া কোনোবাই এনেকৈ ধন দাবী কৰিব কিবা কৰিব সেইটো কৰিব নালাগে সেইটো ভাল নহয় সমাজক তো আমি এইটো ধ্বংস হ'বলৈ দিব নোৱাৰোঁ যিকি নহওক বিনিময়ত ইয়াত শান্তি প্ৰতিষ্ঠা কৰা হ'ব ৰাইজক নিৰাপত্তা প্ৰদান কৰা হ'ব আৰু কোনো তেনেকুৱা এণ্টি ছ'চিয়েল মানে কাম কৰাটো কোনো অপ'জ কৰা নহ'ব টেটৰ কাৰণে তেখেতসকলে যিটো দিছিলে ইয়াত আজি বহুতৰে চাকৰি পোৱা নাই ইভেন টেট পাছ কৰাও বহুত আছে তো গভৰ্ণমেণ্টত যিখিনি ভেকেণ্ট পষ্ট আছে সেই অনুযায়ীহে চাকৰিবিলাক পাব আৰু আমাৰ বিটিআৰত যিখিনি ভেকেণ্ট পষ্ট আছে সেইখিনি ফুলফিল কৰিবলৈ আমি বিভিন্ন পন্থাৰে কাম কৰি আছোঁ ST SC টেট এনেকুৱা আমি চিন্তা কৰা নাই চিন্তা কৰিছোঁ কি আমাৰ ভাৰ্নেকুলাৰ মিডিয়াম যিটো আছে সেইটো আমি বচাই ৰাখিব লাগিব তো সেইকাৰণে বড়ো মিডিয়াম অসমীয়া মিডিয়াম যিবিলাক মিডিয়াম আছে সেই মিডিয়ামবিলাকৰ কাৰণে আমি চিন্তা কৰি আছোঁ